আজি আহক জেং পিঠা বনাওঁ আৰু জেং পিঠা বনাবৰ বাবে প্ৰথমতে মই এখন মিহি কাপোৰত পিঠাগুড়িখিনি চালি লৈছোঁ আৰু পিঠাগুড়িখিনি একদম ময়দাৰ নিচিনা হৈ যাব লাগিব তেতিয়াহে আমাৰ পিঠাটো বহুত ধুনীয়া হ'ব আৰু ইয়াত দিছোঁ নিমখ আৰু অকণমান দিছোঁ বেকিং পাউডাৰ আৰু ইয়াত এতিয়া অলপকৈ ধুনীয়াকৈ পানী দি পিঠাগুড়িখিনি ভালদৰে সানি ল'ম আৰু বেছি জুলীয়াও কৰিব নালাগে বেছি ডাঠো কৰিব নালাগে একদম জোখত কৰিব লাগে আৰু এতিয়া দেখিছেনে এটা বটল আৰু ভাবিছে চাগে বটলটো কিয় আনিছোঁ আৰু আচলতে জেং পিঠা হাতেৰেও বনাব পাৰে কিন্তু আপোনালোকে এই বটলত ভৰাই জেং পিঠাটো বনাই চাব বহুতেই ধুনীয়া হয় আৰু পিঠাগুড়িখিনি ভালদৰে বটলটোত ভৰাই এয়া টেৱাত মই ধুনীয়াকৈ পিঠাটো এনেকৈ চেপ দি দিছোঁ এই দেখিছেনে খুব ধুনীয়াকৈ আমাৰ পিঠাটো উঠিছে আৰু পিঠাটো বনোৱাৰ আগতে আপোনালোকে টাৱাখনত অলপমান ৰিফাইন সানি ল'ব তেতিয়া তলত লাগি নধৰে এয়া চাওকচোন ইমান ধুনীয়াকৈ যে পিঠাটো হৈছে নহয় এনেকৈ মই গোটেই পিঠাখিনি বনাই ল'লোঁ আৰু দুদিন বা এদিন ৰ'দত দিয়াৰ পিছতে ধুনীয়াকৈ শুকাই যায় আৰু এয়া শুকোৱাৰ পিছত মই ফাইনেলি ইয়াত তেলত ফ্ৰাই কৰি আনিছোঁ আৰু এয়া খাবলৈ দিছোঁ শুনকচোন কি ক'লে মজা